নমস্কাৰ গাইজ, সকলোকে মোৰ অন্য এটা ভ্লগ চলে স্বাগতম জনাইছোঁ। আজি মই যাম সৰুপেটা ব্ৰিজখনত কেইটামান ফটো উঠিবলৈ। তো গাইজ, মোৰ লগত এগৰাকী বাইদেউ আছে। বাইদেউগৰাকী মোক ৰাস্তাটো দেখুৱাই যাব, মানে তেওঁ যাব সৰুপেটালৈ, তেওঁ বজাৰলৈ যাব। এয়া গাইজ, এয়া হৈছে কদমতলা বজাৰ। কদমতলা বজাৰত মই কিবা কানি বজাৰ লৈ পিনে সৰুপেটালৈ যাম। এয়া গাইজ, কদমতলা বজাৰ পাৰ হৈ আহিলোঁ আৰু অকণমান জেগা আছে, সেইখিনি পাৰ হোৱাৰ পিছতে মই পাম সৰুপেটা বজাৰখন পাই যাম। তাৰপিছত সৰুপেটা বজাৰৰ ওচৰতে ৰেলৱে ষ্টেচনখন আছে আৰু সেই ষ্টেচনখনতে এখন ধুনীয়া ব্ৰিজ আছে। সেই ব্ৰিজখনত কেইটামান ফটো লৈ মই আৰু উভতি আহিম। তো গাইজ, বাইদেউগৰাকী ইমান কষ্ট কৰি আহিছে, চাওকচোন ক'ৰ পৰা আহিছে। তো গাইজ, এয়া হৈছে সৰুপেটা বজাৰ। ফাইনেলি আমি আহি পালোঁ সৰুপেটা বজাৰ। ইমান ধুনীয়া অঞ্চলটো। তো গাইজ, এয়া হৈছে সৰুপেটা শিৱ মন্দিৰ। শিৱ মন্দিৰটো দেখাত বেজাই ধুনীয়া। এয়া হৈছে সৰুপেটা ষ্টেচন। এইখন ষ্টেচনৰ কাষতে এখন ধুনীয়া ব্ৰিজ আছে, মানে ষ্টেচনৰে ব্ৰিজখন, কিন্তু দেখিবলৈ ইমান ধুনীয়াকৈ সাজিছে যে তেওঁলোকে ক'ব লাগিব আৰু। মই বহুত কেইখন ষ্টেচন দেখিছোঁ বা বহুত কেইখন ব্ৰিজ দেখিছোঁ, কিন্তু এইখনো ইমান ধুনীয়া। তো গাইজ, মই এই গলিহেন ৰাস্তাটোৰে কিয় গৈ আছোঁ জানে? এই ৰাস্তাটোৰ মই এঘৰ মানুহৰ তাত মোৰ চাইকেলখন থ'ব লাগিব। তো গাইজ, এতিয়া আমি ষ্টেচনৰ ফালে যাম। তো গাইজ, মই লগত এটা দাদাও লৈছোঁ মোক সহায় কৰিবলৈ, মানে মোৰ চিনাকি হয় দাদাজন। এয়া হৈছে ষ্টেচন, সৰুপেটা ষ্টেচন, আৰু সৌখন হৈছে ব্ৰিজখন মই অকণমান ভালকৈ দেখাবলৈ যত্ন কৰিম, কিন্তু এতিয়া বৰ্তমান গধূলি টাইম, মোৰ কেমেৰাটো সিমান ঠিক নহয়, গতিকে অকণমান দেখিবলৈ বেছি ভাল নালাগিব। এয়া হৈছে সৰুপেটা ব্ৰিজখন, ইমান ধুনীয়া দেখিবলৈ, ওচৰৰ পৰা ইমান ধুনীয়া। এয়া হৈছে সৰুপেটা ব্ৰিজৰ ওপৰত আমি উঠি আহিলোঁ। আমি উঠি আহি ওপৰত অকণমান কেইটামান ফটো উঠিম। প্ৰথমতে আকৌ নামিম, সেইটো ৰাস্তাৰে নামি যাম, নামি যাই আপোনালোকক দেখাম তাৰমানে ভালকৈ। তাৰপিছত আৰু উঠি আহি তেতিয়াহে মই ফটো ল'ম। তো গাইজ, এয়া চাওক, বাইদেউ এগৰাকীও আছে, এয়া দাদাই আছে ওপৰত, আৰু এয়া হৈছে ব্ৰিজখন। ফাইনেলি ব্ৰিজৰ ওপৰত উঠিলোঁ। ইয়াতে বোলে কাৰেণ্ট ছিষ্টেম আছে, কিন্তু মই চুই চালোঁ, মানে বহুত ঠগাই, মানে এই দাদাজনে কাৰেণ্টটো লাৰিছে না, মই গম পালোঁ বোলো ইয়াতে কাৰেণ্ট নাই, কিন্তু এনেই লিখি দিছে ইয়াতে কাৰেণ্ট থকা বুলি। এবাৰ চুই চালোঁ, একো নহ'ল, কিন্তু বিৰাট ভয় লাগিছিল দেই চুই চাওঁতে। তো গাইজ, এতিয়া আমি ব্ৰিজৰ তলত নামিম এবাৰ। তো গাইজ, এবাৰ ওপৰৰ পৰা দেখুৱাম আপোনালোকক, ওপৰৰ পৰানো কেনেকুৱা লাগে দেখাত। এই দাদাজনে চাইছে ওপৰৰ পৰা, কি বল চাইছে, মই কেমেৰাটোৱে দেখাম বাৰু। এয়া চাওকচোন গাইজ, ওপৰৰ পৰা কেনেকুৱা লাগে, ইমান ধুনীয়া পৰিৱেশ। ইয়াতে ফটো উঠিটো একেবাৰে বেজাই ভাল লাগে। মোৰ কেমেৰাটো কাম নাই, তোৰ কেমেৰা। তললৈ নামি আহিলোঁ অকণমান। আপোনালোকে আহিব পাৰে ইয়াত ফটো উঠিবলৈ, সৰুপেটা ষ্টেচন। এয়া দাদাহঁতে বহিয়ে আছে, তেওঁলোকে ফটো উঠি আছে। তো গাইজ, আমি নামি আহিলোঁ, এতিয়া ভিডিঅ'টো এণ্ড কৰি দিলোঁ। আমি ফটো উঠিব লাগিব যিহেতু, এতিয়া ভিডিঅ'টো এণ্ড কৰা হৈ গ'ল। তো গাইজ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব।